তামুলপুৰ গোৰেশ্বৰ দুইটা বিধানসভা সমষ্টিৰ নিৰ্বাচনী সভা আছিলে। জনসাধাৰণৰ বিপুল উৎসাহ। দিলীপ শইকীয়া দৰং ওদালগুৰি সমষ্টিৰ পৰা 3 লাখতকৈও অধিক ভোটত বিজয়ী হ'ব। সেই বিশ্বাস আৰু প্ৰত্যয়েৰে সৈতে মই উভতি যাম। দ্বিতীয় পৰ্যায়ত চক ডিফু, দৰং ওদালগুৰি আৰু শিলচৰ আমি আগৰ পৰাই জিকিম বুলি জানো আৰু আমাৰ 11টা সিটৰ ভিতৰত দৰং ওদালগুৰি, ডিফু আৰু শিলচৰ আছেই। যোৱা 10 দিনত কৰিমগঞ্জ আৰু নগাঁও এই দুইটা সমষ্টিতে বিজেপিৰ অনুকূলে এটা ঢৌ বৈছে আৰু এইটো ঢৌ নহয়, প্ৰকাণ্ড ঢৌ। অহাকালিও মোৰ মিটিং আছে। মই ভাবোঁ যে নগাঁও আৰু কৰিমগঞ্জত বিজেপিৰ সপক্ষে যি ঢৌ সৃষ্টি হৈছে, হয়তো আমি এই 5টা সিটৰ 5টাতে আমি জিকি যাম। বিপিএফৰ মাজত দ্বিতীয় আৰু তৃতীয় স্থানৰ কাৰণে প্ৰতিদ্বন্দ্বিতা চলিছে বা চলিব। কোন ছেকেণ্ড হ'ব তাক কোৱা টান। হয়তো বিপিএফও হ'ব পাৰে বা কংগ্ৰেছো হ'ব পাৰে। যদি বিটিআৰৰ বাহিৰত দেখা যায় কংগ্ৰেছ ছেকেণ্ড হ'ব যেন লাগে, বিটিআৰত আহিলে বিপিএফ ছেকেণ্ড হ'ব যেন লাগে। আকৌ দুজন মানুহৰ লগত কথা পাতিলে কয় নহয় নহয় কংগ্ৰেছহে ছেকেণ্ড হ'ব। গতিকে তেওঁলোকৰ ভিতৰত দ্বিতীয় আৰু তৃতীয় কোন হ'ব সেইটো আপোনালোকে মোতকৈ বেছি জানিব। কিন্তু মই এটা কথা জানো যে নিশ্চিতভাৱে কোকৰাঝাৰত UPPL জিকিব আৰু দৰং ওদালগুৰিত বিজেপি জিকিব। সংখ্যালঘু লোকসকলে বিজেপিৰ প্ৰতি যথেষ্ট আকৰ্ষিত হোৱা দেখা চাওক, আমাৰ সভা সমিতিত সংখ্যালঘু লোকসকল যথেষ্ট আহিছে। আজি ৰাতিপুৱা মই ৰূপহী চামুগুৰিত সভা কৰিছিলোঁ, যথেষ্ট লোকৰ সমাগম। ইলেকশ্যনত যদি ভোট পৰে তেতিয়াহ'লেতো আমি বহুত ভোটত জিকিম। কিন্তু এটা কথা আমি সদায় সাৱধানে থাকিব লাগিব যে কংগ্ৰেছে যথেষ্ট অপপ্ৰচাৰ কৰিব, UDFে যথেষ্ট অপপ্ৰচাৰ কৰিব। গতিকে অহা 2 দিন বা 3 দিন এই অপপ্ৰচাৰৰ বিৰুদ্ধে আমাৰ বিজেপিৰ কাৰ্যকৰ্তাসকলে কেনেদৰে যুঁজিব পাৰে সেইটোৰ ওপৰতে ভোটটো নিৰ্ভৰ কৰিব। থেংক ইউ। একদম ধুনীয়াকৈ আশীৰ্বাদ লৈছে আপোনালোকে, এটা আশীৰ্বাদ কৰক। দিলীপ শইকীয়া, দিলীপ শইকীয়া, ডাঙৰ কৰি এটা হাত চাপৰি বজাই দিয়ক। বহুত বহুত ধন্যবাদ। আপোনালোকে দিলীপ শইকীয়াক ভোট দি জিকাব। মামা মই আপোনালোকৰ লগত আছো, সদায় থাকিম। তামুলপুৰ, বাগানপাৰা, গোৰেশ্বৰ, শুক্লাই চব নাগৰিজুলি সকলোতে মই আছোৱেই। 6 মাহৰ ভিতৰত বায়'মেট্ৰিকৰ সমস্যাও মই সমাধান কৰি দিম, হ'ব? আৰু আমাৰ যিখিনি বঙালী মানুহ আছে নাগৰিজুলিত, ডি ভোটাৰৰো সমস্যা হয় মাজে মাজে। 6 মাহৰ ভিতৰত মই এই সমস্যাবিলাক পুৰা কমপ্লিট কৰি দিম, কোনো সমস্যা নাথাকে। গোৰ্খাৰ সমস্যা প্ৰায় সমাধান হ'লেই, আৰু বাকী যি আছে গোটেইখিনি মই সমাধান কৰি দিম, হ'ব? বহুত বহুত ধন্যবাদ। জয় হিন্দ, বন্দে বন্দে ভাৰত মাতা কি। দিলীপ শইকীয়া, প্ৰমোদ বড়ো, বিজেপি, AGP, UPPL, বহুত বহুত ধন্যবাদ। জয় হিন্দ, বন্দে মাতৰম। गेलेनायखौ मोजां मोनग्रा एबा गावबा गावनि गथ'खौ पेन्सिल सिलाट मार्शल आर्ट्सनि गोख्रों गेलेगिरि खालामनो सानग्राफोरनि थाखाय मोजां खौरां। चिरां जिल्लानि सापागुरि पेन्सिल सिलाट मार्शल आर्ट्स एकाडेमियाव मुं थिसननाया सोलिगासिनो। नोंथांमोना नोंथांमोननि गथ'खौ सापागुरि पेन्सिल सिलाट मार्शल आर्ट्सनि एकाडेमियाव मुं थिसननो हागोन। फोरोंनायनि जायगाया जाबाय सापागुरि, लावज्रिपारा, डगरपारा, गेलेग्रा फोथार आरो बेरांगाव हास्रावबारि। मख'जाथाव दि सापागुरि पेन्सिल सिलाट मार्शल आर्ट्स एकाडेमिनि सोलोंसाफ्रा गुबुन गुबुन जायगायाव गेलेफैनानै जाफुंसारदों। नोंथांमोनाबो नोंथांनि गथ'खौ सापागुरि पेन्सिल सिलाट मार्शल आर्ट्स एकाडेमियाव मुं थिसननानै पेन्सिल सिलाट मार्शल आर्ट्सनि आखा-फाखा गेलेगिरि खालामदो। सापागुरि पेन्सिल सिलाट मार्शल आर्ट्स एकाडेमी।